2016 নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে 24+ সংগঠনৰ তীব্ৰ প্ৰতিবাদ জননায়ক চেমছন সিং ইণ্টি পাৰ্কৰ পৰা চহৰৰ ৰাজপথেৰে সংগঠনৰ বিশাল প্ৰতিবাদী সমদল ৰংখাং শিক্ষাখণ্ডৰ অন্তৰ্গত কাবুং এলপি স্কুলৰ পাঠদান চলে সপ্তাহত এবাৰ বা দুবাৰ জেংখাৰ পৰা 4 কিলোমিটাৰ নিলগত স্কুললৈ যাবলৈ নাই কোনো সুচল পথ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ জয় বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰে 2016 নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰীকৰণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰে প্ৰতিবাদত ৰাজ্যৰ আন জিলাৰ দৰে কাৰ্বি আংলঙতো আজি 24+ সংগঠনৰ নেতৃত্বত চলে তীব্ৰ প্ৰতিবাদ ডিফু চহৰৰ ৰাজপথেৰে এই বিধেয়ক কাৰ্যকৰীকৰণৰ বিৰুদ্ধে হাতে হাতে প্লেকাৰ্ড ফেস্টুন লৈ প্ৰতিবাদকাৰী সংগঠনসমূহে উলিয়াই বিৰাট সমদল প্ৰয়াত জননেতা চেমছন সিং ইণ্টি পাৰ্কৰ পৰা আৰম্ভ কৰি 24+ সংগঠনৰ নেতৃত্বত উলিওৱা বিশাল প্ৰতিবাদী সমদলটিয়ে বজাৰৰ মাজেৰে ডিফু আৱৰ্ত ভৱনলৈ গৈ 2016 নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এই প্ৰতিবাদী সমদলত 24+ সংগঠন ক্ৰমে কেএছএ কেএছৱাইচি কেএছইউ কুয়া কেচিএছ আৰএনএছইউ আইগনা আইকসু কেএলএনএলএফ ইউপিডিএছ AETL, JACAS, UKSA, KFA, KYDO, KYO আদি সংগঠনসমূহৰ উপৰিও ডিফু অসম মণিপুৰী ছাত্ৰ সন্থা নৰ্থ ইষ্ট ডায়লগ ফৰাম আদি সংগঠনে অংশ লয় বিশাল প্ৰতিবাদী সমদলটিৰ শ্লোগানেৰে চহৰৰ আকাশ বতাহ কপাই তোলে কিয় কৰিব লাগে তো এনআৰসি তো চলি আছে আমি তো এনআৰসিৰ কাৰণে ৰৈ আছিলো এনআৰসি ভুল শুদ্ধ এটো পিছৰ কথা হ'ব কিন্তু এনআৰসি চলি থকা সময়তে এই বিলটো সংশোধনী বিলটো অনাটো আমি একচেপ্ট কৰিব নোৱাৰো গতিকে এই বিলটো আমি তীব্ৰভাৱে অপোজ কৰিছো আৰু এই বিলটো বিদ্ৰোহ কৰিব লাগে আজি তো মেইনলি তিনিটা সংগঠনে আমি অৰ্গেনাইজ কৰিছো হিলছ ট্ৰাইবেল লীগৰ আণ্ডাৰত 26-30 অৰ্গেনাইজেশ্যন আছে ফাউণ্ডিং অৰ্গেনাইজেশ্যন তাৰপিছতে 24+ অৰ্গেনাইজেশ্যন আৰু এইফালে জাকাছৰ লগত যিমান মেম্বাৰ অৰ্গেনাইজেশ্যন সেইবিলাক আছে তাৰপিছতো আৰু আছে কিছুমান NGO আছে তাৰপিছত আৰু দুটা সংগঠন আছে যিমান সংগঠন আছে মেক্সিমাম সংগঠন আজি জইন কৰিছে আৰু এইটো আমি অসমৰ যিমান জাতীয় সংগঠন আছে সেইসকলৰ লগতে আমি একমত এই বিলটো বিদ্ৰোহ কৰিব লাগে আমি এই সংশোধনী বিলটো আমি একচেপ্ট কৰিব নোৱাৰাৰ প্ৰথম কাৰণটো হ'ল এনআৰসি এতিয়ালৈকে কমপ্লিট হোৱা নাই এনআৰসিৰ কাৰণে অসমবাসী নৰ্থ ইষ্ট অসমবাসী বিশেষকৈ এইটো অপেক্ষা কৰি আছিল আৰু এটি চলি আছে এইটো সুপ্ৰিম কোৰ্ট মনিটৰ এনআৰসি আপডেট কৰাটো সুপ্ৰিম কোৰ্টে মনিটৰ কৰিছে গতিকে এইটো চলি থকা সময়ত এই 1955 যেটো সিটিজেনশিপ বিল সেই বিলটো সংশোধন কৰাটো আমি গ্ৰহণ কৰিব নোৱাৰো গতিকে এই বিলটো here to oppose this citizen amendment bill 2016 as because this is another bill which came up after the Armed Forces Special Power Act, which already have suppressed the indigenous people of the indigenous people inhabited here in the northeastern region. So we think, and it is strategically planned by the government of India to suppress the indigenous people inhabited since the last many decades. So it's better for we appeal that the government of India and Assam and all the people of India should also know and this bill need to be withdrawn as fast as possible, or there should be round up tables of talks which need to be consulted from the people. Otherwise, this high-handedness, like having the supreme power, trying to suppress the people with such kind of law, is highly condemnable, and we want this bill to be removed. Lecture report, Card News. এখন এলপি স্কুল খুবে ব্যতিক্ৰম এখন এলপি স্কুল সাধাৰণতে সপ্তাহটোত দেওবাৰে দিনটোৰ বাহিৰে 6 বা 5টা দিনত শ্ৰেণীত পাঠদান হোৱাৰ পৰিৱৰ্তে এইখন স্কুলত পাঠদান চলে সপ্তাহত মাত্ৰ এদিন বা দুদিন তাকো বাৰিষাত একেৰাহে বাৰিষা পৰিলে দীৰ্ঘদিন ধৰি শ্ৰেণীকক্ষ হৈ পৰে একেবাৰে উকা অৰ্থাৎ খালী ক'ত আছে এনে ব্যতিক্ৰমী এলপি স্কুল আছে জানিবলৈ চাওঁ হক এই প্ৰতিবেদন এইখনে সেই ব্যতিক্ৰমী ধৰ্মী এলপি স্কুল বেৰাত খুদিত স্কুলখনৰ নামৰ পৰিচয় বহৎগাড়ী সাইনবোৰ্ডলৈ চাই সকলোৱে নিশ্চয় অনুমান কৰিব পাৰিছে স্কুলখনৰ নাম আৰু স্কুলখন প্ৰকৃততে ক'ত অৱস্থিত
হয় তথাপি জনাব বিচাৰিছো 1981 চনত ৰংখাং শিক্ষা খণ্ড অধীনত স্থাপিত এখন কাবু এলপি স্কুল আছে পশ্চিম কাৰ্বি আংলঙৰ জেংখা এলেকাৰ কাবুং ৰংখাং গাঁৱত গাঁৱৰ নামেৰে স্কুলখনৰ নামো নামাকৰণ হৈছে জেংখাৰ পৰা 4 কিলোমিটাৰ ভিতৰত অৱস্থিত এখন স্কুল স্কুলখনত সপ্তাহত মাত্ৰ এবাৰ বা দুবাৰহে পাঠদান চলে কি হ'ব এইখন গাঁৱৰ এলপি স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীৰ শিক্ষা ভৱিষ্যত স্কুলখনৰ বাৰান্দালৈ মন কৰক পকি ফুলৱালৰ এলপি স্কুলখনৰ বাৰান্দাটো পকি কৰিবলৈ কিন্তু পাহৰিলে কোনো নিষ্ঠাবান ঠিকাদাৰে আনহাতে কাবুং ৰংখাং গাঁও তথা কাবুং এলপি স্কুললৈ যোৱা পথটিলৈ যদি মন কৰিছে তেন্তে নিশ্চয় অনুমান কৰিব পাৰিছে বাৰিষাৰ নেৰানেপেৰা বৰষুণত এইখন কেঁচা পথৰ অৱস্থা কি হৈছে চাগৈ bang berbe hot pen bang be irui pe ni ano bang ke ni thom ni pidi tang te da ka bongarong penang tum loga por hedam tere ge dak pen kona school ang me dun thu ha thipliaram di high school bang ge helu uta dunang kok athi bang ke la no dak me thang arong school ke assamese pinak la pen ki thana bang kapang kri pen jog ma si dak bang ke kidun ke bor isip te thek po he sitame hang bang le ana bang vedat atot te da masi hello wing sitame nilitum che paduk dunang kok এই অৱস্থালৈ চাই আপুনি কবনে বিজেপি নেতৃত্বাধীন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাং চৰকাৰৰ দিনত পৰিৱৰ্তন সঁচা অৰ্থত আহিছে নে সময় হৈছে এটি চমু বাণিজ্যিক বিৰোধী আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Jubu Sports Restaurant, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant. For reservation, contact 9957381813 or 8638462619 or 8812998125. বিৰতি পিছত পুনৰ বাতৰি মজিয়া সন্মুখত টাউন কমিটি সমূহৰ টাউন কমিটি নিৰ্বাচন গতিকে টাউন কমিটি নিৰ্বাচনৰ আগে আগে কাৰ্বি পৰিষদীয় চৰকাৰে উলিয়াব লাগিব পৃথকে পৃথকে ভোটাৰ তালিকা হাজুৰে এই দাবী তুলিছে 24+ সংগঠনে ইয়াৰ অন্যথা তীব্ৰ সংগ্ৰামৰ ভাবুকি সংগঠনটিৰ নেতৃত্বৰ আৰু এই কথা আজি ডিফুস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিদৰ্শন বাংলোত অনুষ্ঠিত এক সংবাদমেলত সদৰি কৰে 24+ সংগঠনে বিগত বহু দিনৰে পৰা কাৰ্বি পৰিষদীয় চৰকাৰক পৃথক ভোটাৰ তালিকা প্ৰকাশৰ বাবে দাবী তুলি আহিছিল দাবী ৰূপায়ণৰ বাবে দীৰ্ঘদিন ধৰি সংগঠনটিয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ হাতত স্মাৰক পত্ৰ প্ৰদানকে ধৰি ভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও এই সংক্ৰান্তত বিজেপি নেতৃত্বাধীন চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যোৱা 23 এপ্ৰিলৰ দিনা সংগঠনৰ নেতৃত্বই মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ হাতত পৃথক ভোটাৰ তালিকা প্ৰকাশৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা হয় আৰু তেতিয়াই 15 দিনৰ সময়সীমা বান্ধি দিছিল এই সন্দৰ্ভত কাৰ্যকৰীৰ বাবে কিন্তু আজি পৰ্যন্ত এই দাবী সংক্ৰান্তত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ 24+ সংগঠনৰ নেতৃত্বই
অহা আগন্তুক টাউন কমিটি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব বুলি ব্যক্ত কৰে সংবাদমেলত লগতে সংগঠনটিৰ নেতা তথা অৱসৰপ্ৰাপ্ত জেআই কাথাৰে ব্যক্ত কৰে যে বিজেপি নেতৃত্বাধীন পৰিষদীয় চৰকাৰ তথা জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত বিগত দিনত লাংকাইজান উচ্ছেদৰ প্ৰস্তুতি চলোৱাৰ পিছতো আৰ্থিক কুপতি নীৰৱ ভূমিকা পালন কৰিছে এই সকলোবোৰ বিষয়টোত পৰিষদীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ দাবীত সংগঠনটিয়ে অহা 19 মে পুৱাৰ পৰা 20 মে পুৱালৈ কাৰ্বি আংলং জিলা বন্ধৰ আহ্বান দিয়া বুলি সংবাদমেলত ব্যক্ত কৰে সংগঠনৰ নেতৃত্বই যদিও উক্ত বন্ধৰ কাৰ্যসূচীৰ পৰা স্কুল কলেজ আদি বিভিন্ন শিক্ষা প্ৰতিষ্ঠানকে ধৰি চিকিৎসা সেৱা পানী যোগান আদি জৰুৰী সেৱাসমূহ বিশেষভাৱে ৰেহাই দিছে 24+ অৰ্গেনাইজেশ্যন সকলৰ ডিমাণ্ড আৰু পাব্লিক ডিমাণ্ডটো আপোনালোকে সকলোৱে জানে অকল 24+ অৰ্গেনাইজেশ্যন বুলি নহয় গোটেই পাব্লিকে এইটো ডিমাণ্ড কৰে আমাৰ কাৰ্বি আংলং আৰু ইনক্লুডিং ডিমা হাছাও যে আণ্ডাৰ পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 7 ইলেকশ্যন ল ফৰ দ্য কাউন্সিল এইটো লটো এক্টটো বনাব লাগে আৰু ৰুল বনাব লাগে আৰু ভোটাৰ লিষ্ট বনাবলৈ এটা ৰুল বনাব লাগে এতিয়ালৈকে বনা নাই আৰু আমি কেছটো ফাইল কৰিছোঁ কিন্তু ফাইল কৰিলেও এইটো কাউন্সিলসকলে একেবাৰে নকৰে তেওঁলোকে কৈছে যে এইটো কাম নাই এতিয়া বুলি কৈছিলে সেইকাৰণে আমি হাইকোৰ্টত কেছ ফাইল কৰিছোঁ PIL তেওঁলোকে একো কৰা নাই আৰু কৰিব বুলিও আমি দেখা নাই সেইকাৰণে আমি ছিৰিজ অফ একশ্যনটো ল'ম আৰু প্ৰথম একশ্যনটো হ'ব যে 19 তাৰিখত 24 আৱাৰ্ছ 24 ঘণ্টা বান হ'ব অৰুণ লেথে ৰিপৰ্ট কাৰ্ড নিউজ উলহ মালহেৰে সামৰণি পৰিল বৰ্ণাঢ্য কাৰ্বি দমাহী আৰং আজিৰ যোৱা 11 মে'ৰ পৰা 14 মে'লৈ পশ্চিম কাৰ্বি আংলং টুমপ্ৰেং বালিগাঁৱৰ আকাশ বতাহ অহৈ ৰিটাঙৰ সুৰেৰে ৰং আৰু আনন্দ সুৰেৰে ভৰি পৰিছিল কপিলী নদী পৰিয়ে ৰাইজৰ আনন্দ উৎসাহ হিয়া নধৰা হৈছিল বিগত 4 দিনে অসমৰ সংস্কৃতিৰ বৰপথাৰত এক সুন্দৰ সংযোজন কাৰ্বি ইতিহাসৰ বিধত কপিলী নদী পৰিয়া উপত্যকা টুমপ্ৰেঙত যোৱা 4 দিনে মনৰ আনন্দ উৎসাহত হিয়া নধৰা হয় বিগত 4 দিনে কিয়নো টুমপ্ৰেং বালিগাঁৱৰ ৰঘুনাথ তেৰত আকলামত কাৰ্বি দমাহী আৰং আজিৰ অহৈ ৰিটাং সুৰ আৰু তালেৰে চেংপি মুৰি তালেৰে আকাশ বতাহ ভৰি পৰিছিল এই আনন্দ উৎসাহৰ অন্তিম দিনা ৰঘুনাথ আকলামৰ মুক্ত প্ৰাংগণত এয়া চাওক কেনেকৈ অহৈ ৰিটাঙত বলিয়া ডেকা গাভৰুৱে আনন্দত মতলীয়া হৈ বিভিন্ন পৰম্পৰাগত নৃত্য কৰিছে এইদৰে ভিন্ন নৃত্য কৰি ৰাইজক বুজাব বিচাৰিছে নিজৰ পৰম্পৰাগত নৃত্য সংস্কৃতিৰে পৰিপূৰ্ণ সক্ৰিয় বৈশিষ্ট্যৰে পূৰ্ণ একোটা কাৰ্বি জাতি হয় যিকোনো এটা জাতি বা জনগোষ্ঠীয়ে নিজৰ অস্তিত্বৰ পৰিচয় থাকে ভাষা সংস্কৃতিতহে যাৰ সক্ৰিয় ভাষা সংস্কৃতি নাই সক্ৰিয় সাজ পোছাক নাই তাৰ কোনো পৰিচয় নাই সেয়েহে ডমুৰালি কাৰ্বি বা আমৰি কাৰ্বি বুলি নিজকে পৰিচয় দিব খোজা কাৰ্বি জনগোষ্ঠীয়ে এইদৰে সংখ্যাত তাকৰীয়া হ'লেও প্ৰচেষ্টা কৰিছে এই উৎসৱৰ জৰিয়তে বিশ্বৰ দৰবাৰত নিজৰ পৰিচয় দাঙি ধৰিবলৈ Labangsu dumahi ke kan arong ngaji nalitum pirthi adang paje thangi phan ko pipi asang deng deng pon lasi ahok lo nilitum aprang 1972 ben laso dumahi stage long wan lo lasi koson si pirthi adorbal adorbar long nilitum aso jutang pachiklang theng pachithang thegi ma laso phan nilitum rong jamsi penagan jutang phurkimo hei phurpon lo la pera frang jutang barim hai koson si lamet pangchong theima laso phan itum bori ভয়াবহ পথ দুৰ্ঘটনা এখন ট্ৰাক আৰু বাইকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাঞ্জালাংছ পুৱা 9 বজাত AS09 D2872 নম্বৰৰ বাইক আৰু NL05D9154 নম্বৰৰ 10 চকীয়া যুক্ত ট্ৰাকৰ মাজত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা ভয়াবহ পথ দুৰ্ঘটনা এখন ট্ৰাক আৰু বাইকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাঞ্জালাংছত পুৱা 9 বজাত AS09 D2872 নম্বৰৰ বাইক আৰু NL05D9154 নম্বৰৰ 10 চকীয়া যুক্ত ট্ৰাকৰ মাজত সংঘটিত হয় এই ভয়াবহ ঘটনা ট্ৰাকখনে আগে গৈ থকা এই বাইকখনক খুন্দিয়ালেও বাইক আৰোহীজনে তৎক্ষণাত বাইক এৰি জপিয়াই দিয়াত সামান্য আঘাতৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ